এই ৰাস্তাটো দেখিছেনে অট্টালিকাকেইটাৰ কাষেৰে যোৱা ৰাস্তাটো এই ৰাস্তাটোৰে গ'লে আপোনালোকে মুম্বাইৰ অভিনেতা জগতৰ অভিনেতা অভিনেত্ৰীসকলৰ থকা ঠাইখিনি পাব তেওঁলোক তাত থাকে তো আমি আজি নাযাওঁ আমি আজি মুম্বাই তাজ হোটেল চাব যাম আমি ৰখি আছোঁ এতিয়া এটা ষ্টেচনৰ বাহিৰত তো হেল্ল' এভৰিৱান গুড মৰ্ণিং এতিয়া সময় আছে 10:10 তো আমি এতিয়া ট্ৰেইনৰ অপেক্ষাত আছোঁ ট্ৰেইন এখনকৈ আহি আছে গৈ আছে কিন্তু আমাৰ ট্ৰেইনটো এতিয়ালৈকে আহি পোৱা নাই তো আমাৰ ট্ৰেইন আহিলে আমি ট্ৰেইনত বহিম আৰু আমি CST অভিমুখে যাম আপোনালোকে চাই থাকিব ভিডিঅ'টো আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম আজি তাজ হোটেল আৰু সাগৰ দেখুৱাম ফাইনেলি ট্ৰেইনত বহিলোঁ ট্ৰেইন আহিলে তো এতিয়া আমি গৈ আছোঁ তাজ হোটেল গেটৱে অফ ইণ্ডিয়া আৰু সাগৰ চাব পাৰিম আজি সাগৰ দেখিম আপোনালোককো দেখুৱাম ভিডিঅ'টো চাই থাকিব এতিয়া আমি পালোঁ থানে ষ্টেচন ইয়াত ৰখিব ইয়াৰ পৰা বেলেগ ট্ৰেইনত উঠি আমি আকৌ CST লৈকে যাব লাগিব তাৰ পৰা আকৌ আমি বাছত গৈ মুম্বাই তাজ হোটেল পাম তো চাই থাকিব ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম এইটো মুম্বাইৰ থানে ষ্টেচন হয় তো ইয়াত ৰখিব ট্ৰেইন এইটো বেলেগ ট্ৰেইন এটাত আমি উঠিম আকৌ এটা বেলেগ ট্ৰেইনত উঠি ল'লোঁ এতিয়া আমি CST অভিমুখে গৈ আছোঁ আপোনালোকক আৰু এটা কথা কওঁ আমি যে গৈ আছোঁ এইবোৰ ট্ৰেইন অকল মুম্বাই চহৰৰ ভিতৰতে চলে বেলেগ ৰাজ্যতো চলে কিন্তু বৰ্তমান এই ট্ৰেইনটো বেলেগ ৰাজ্যত নাযায় অকল মুম্বাই চহৰৰ ভিতৰতে চলে আৰু কাৰেণ্টত চলা ট্ৰেইন হয় বহুত ছুপাৰফাষ্ট হয় আপোনালোক কেতিয়াবা মুম্বাই আহিলে এইবোৰ ট্ৰেইনত উঠি ফুৰিব পাৰিব তো ফাইনেলি আমি তাজ হোটেল আহি পালোঁ এয়া দেখিছে তাজমহল হোটেল মানে আগৰ দিনত তাজমহল নাম আছিল এইটো পিছত তাজ হোটেল হ'ল তো তাজ হোটেলৰ কাষতে আছে আপোনাৰ এখন সাগৰ আৰু এইটো গেটৱে অফ ইণ্ডিয়া এইটো মানে ব্ৰিটিছৰ দিনৰ এইটো মুখ্য প্ৰৱেশ দুৱাৰ হিচাপে মানিছিল তেখেতসকলে এইপিনে ভাৰতত প্ৰৱেশ কৰিছিল আৰু বন্ধুসকল এই তাজ হোটেলৰ বিষয়ে এটা কথা কওঁ মই আজি আহোঁতে দেখিছোঁ ইয়াত চাইনবোৰ্ড এখনত লিখা আছিল এই তাজ হোটেল বহুত পুৰণি হোটেল হয় এখন ব্ৰিটিছৰ দিনৰ এইখন হোটেল 116 বছৰ পুৰণি হয় 1903 চনত স্থাপন কৰা হৈছিল আৰু এই তাজ হোটেলৰ ভিতৰত মুঠ 560টা কোঠা আছে 560টা ৰুম আছে তো মুম্বাই চহৰৰ ভিতৰত 5 তাৰকা হোটেলৰ ভিতৰত এইখন আটাইতকৈ ডাঙৰ হোটেল হয় আৰু বহুত পুৰণি হোটেল হয় এইখন আৰু বন্ধুসকল আপোনালোকে জানে 26 নৱেম্বৰ 2008 চনত সন্ত্ৰাসবাদীৰ যি আক্ৰমণ এই সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত সাগৰেৰে আহিছিল আৰু প্ৰথম এই তাজ হোটেলত আক্ৰমণ কৰিছিল তো ভাৰতবাসীৰ কাৰণে এটা কলা অধ্যায় কলা দিন সকলোৰে মনত আছে আপোনালোকে স্ক্ৰীনতো দেখা পাব আৰু দেখিছে এয়া সাগৰৰ কিছু দৃশ্য একচুৱেলি এইটো মেইন সাগৰ নহয় সাগৰৰ এটা চুক হয় তো ইয়াৰ পৰাই যাত্ৰা কৰে মানুহে মাজত ফুৰিবলৈ যায় আৰু কিছুমান চাবলগীয়া বস্তু আছে তাত যায় ইয়াৰ পৰাই যায় আৰু সৰু সৰু বোটবোৰত উঠি যায় আৰু বন্ধুসকল এটা কথা কি জানেনে যেতিয়া বাৰিষা হ'ব যেতিয়া বহুত বৰষুণ হ'ব ইয়াত সাগৰৰ পানী যেতিয়া বহুত বেছি হ'ব তো তেতিয়া কি হয় জানেনে মই আপোনালোকক স্ক্ৰীনত দেখাইছোঁ চাই লওক তো তেতিয়া সাগৰৰ পানী একদম পাৰত উঠি আহে আৰু গোটেই মুম্বাই চহৰখন ডুবাই পেলায় আৰু তেতিয়া ইয়াত কোনো ধৰণৰ মানুহ টুৰিষ্ট যাব নোৱাৰে বন্ধ কৰি দিয়ে আৰু আনকি তাজ হোটেলৰ সন্মুখৰ যিটো ৰাস্তা আছে সেই ৰাস্তাটোতো পানী উঠি যায় তো এই এৰিয়াত কমপ্লিটলি মানুহ এণ্ট্ৰিটো বন্ধ কৰি দিয়ে আৰু গোটেই মুম্বাই চহৰখন এনেকৈ পূৰা ডুবাই পেলায় এই সাগৰৰ পানীয়ে মুম্বাই চহৰৰ ভিতৰত সোমাই যায় তো দেখিছে স্ক্ৰীনত আপোনালোকে তেনেকুৱা হয় বাৰিষাৰ দিনত তো এই গেটৱে অফ ইণ্ডিয়াও আপোনাৰ ব্ৰিটিছৰ দিনতে শাসনকালতে স্থাপন কৰা হৈছিল আৰু এই গেটৱে অফ ইণ্ডিয়া স্থাপনৰ মেইন উদ্দেশ্য আছিল যেতিয়া ইংৰাজসকল যেতিয়া ভাৰতত আহিছিল যেতিয়া ইংৰাজৰ শাসন চলি আছিল তো তেতিয়া মানে সাগৰেৰে আহিছিল তেতিয়াতো বেলেগ যাতায়াত ব্যৱস্থা নাছিল তো সাগৰেৰে আহোঁতে এইটো প্ৰৱেশ দুৱাৰ হিচাপত তেখেতসকলে মানিছিল তো এই প্ৰৱেশ দুৱাৰেদি তেখেতসকলে মুম্বাইত প্ৰৱেশ কৰিছিল ভাৰতত প্ৰৱেশ কৰিছিল আৰু এই গেটৱে অফ ইণ্ডিয়া আপোনাৰ বহুত ওখ হয়
তো বন্ধুসকল এতিয়া আমি এখন সৰু নাৱত উঠি ল'লোঁ আৰু অলপ সাগৰৰ মাজৰ ফালে আহিছোঁ ফুৰিব। এতিয়া সাগৰৰ পৰা আমি ইয়াৰ চাৰিওফালৰ দৃশ্যটো উপভোগ কৰিম। তো দেখিছে আপোনালোকে তাজ হোটেল, গেটৱে অফ ইণ্ডিয়া আৰু এই সৰু সৰু জাহাজবোৰ যে দেখিছে এইবোৰ চব টুৰিষ্টৰ কাৰণে হয়। তো টুৰিষ্টক এই সাগৰৰ মাজলৈ ফুৰাব নিয়ে আৰু এলিফেণ্টা বুলি এটা সৰু দ্বীপ আছে, তালৈকেও মানুহ যায়। তো চাই থাকক আপোনালোকে। তো মোৰ কাৰণে এটা নতুন অভিজ্ঞতা এনেকৈ সাগৰৰ মাজত আহি, তো ভাল লাগিছে চাই দৃশ্য। এটা ধুনীয়া দৃশ্য এটা, আৰু এই চৰাইবোৰ উৰি আছে। তো চৰাইবোৰে সিহঁতক মানে কিছুমান মানে চিপছৰ টুকুৰা এইবোৰ দিয়ে, সেইকাৰণে ইয়াত উৰি আছে, পানী কাউৰী এইবোৰ। তো পাৰৰ পৰা আপোনালোকে চৰাইবোৰ দেখা নাপায়, সিহঁতে পানীৰ তলতে থাকে। এই পানী কাউৰীটো বগা পানী কাউৰী হয়। যেতিয়া জাহাজবোৰ আহিব, মানুহবোৰ কি কৰে, ইয়াত বিক্ৰী কৰে চিপছ কিছুমান। তো সেইবোৰ পেকেটবোৰ সিহঁতক ওপৰত দলিয়াই দিয়ে, ওপৰতে সিহঁতে লৈ মানে ডাইৰেক্ট খাই দিয়ে আৰু এইটো। তো ভাল লাগে। জাহাজৰ ভিতৰত আমি তলত আছোঁ, মই বৰ্তমান তলত আহিছোঁ। ধুনীয়া এটা বতাহ আহি আছে, ধুনীয়া পৰিৱেশ। তো বেছি সময় নাথাকিব, এপাক ঘূৰাই আকৌ আমাক নমাই দিব। বন্ধুসকল বহুত ফুৰিলোঁ। আজিৰ এই ভিডিঅ'টো সাগৰৰ মাজৰ পৰাই শেষ কৰিম। তো কমেণ্ট কৰিব আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু মোৰ চেনেলটোত চাগে আপুনি নতুনে, গতিকে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব, আৰু কমেণ্ট বক্সত জনাব মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। তো মই এতিয়া মুম্বাইত আছোঁ, মুম্বাইত থাকিম কেইদিনমান, আৰু ইয়াৰ পৰা মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয়। তো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বিলাক। ধন্যবাদ সকলোলৈ।